হেল্ল' এভৰিৱান, আজি বহুত এটা মানে ৱাণ্ডাৰফুল দিন হয় যে আজি এনেকুৱা এটা হিলছন লাইফত হ'ব গৈ আছে বা আপোনালোকে দেখিব গৈ আছে। চাওক, আজি মই বহি আছোঁ এখন বাইক, আজি 2,60,000 টকা, ঠিক আছে। আজি 2,60,000 টকা আজি আমাৰ পাৰিছাৰী ইয়াৰ পৰা এচিভ কৰিছে, আজি হিলছন লাইফৰ পৰা এচিভ কৰিছে। চ' আজি মই এটাই কথা ক'ব বিচাৰিম, চাওক আজি 2 মাহ 2.5 মাহ তেখেতে ৰিটেইলিং ঘৰ ঘৰ গৈ পেলাই প্ৰডাক্ট দি কিনে ৰিটেইলিং কৰি কেনে আজি এনেকুৱা এখন বাইক এচিভ কৰিব পাৰিম, ঠিক আছে। তো এইবিলাক সফল হৈছে ক'ৰ পৰা? হিলছন লাইফৰ পৰা, ঠিক আছে। মই এটাই কথা ক'ম, আজি বহুতৰ সপোন আছে এখন বাইক লোৱা বা গাড়ী লোৱা, বহুতৰ সপোন থাকে। তো সেই সপোনটো লৈ পেলাই ঘৰত কিন্তু বহি থাকে যে কাম কেনেকৈ হ'ব, কেনেকৈ নাহিব। চ' আপোনাৰ যিটো সপোন আছে, আপোনাৰ লাইফত যিটো আপুনি ভাবি আছে, সেইটো আপোনাৰ হিলছন লাইফত যিহেতু আপোনাৰ আইডিয়লজি আছে বা হিলছন লাইফত আপুনি জড়িত হৈ আছে, তো ইয়াৰ পৰাই আপোনাৰ পচিবল হ'ব লোৱাৰ কাৰণে। কিয়নো আজি মই বহি আছোঁ, আপুনি দেখি আছে এই বাইকখনত, যিখন বাইক এতিয়া বহি আছোঁ, সেইখন বাইক আজি ইয়াৰ পৰাই পচিবল হৈছে। চ' আপোনাৰ যদি সপোন আছে যে আপুনি যদি লাইফত কিবা এটা লোৱাৰ সপোন আছে, তো সকলো বস্তু আপুনি কি কৰিব পাৰিব, এচিভ কৰিব পাৰিব। এটাই বস্তু দৰকাৰ, সেইটো হ'ল আপোনাৰ আপলাইন আৰু আপোনাৰ আজি কি ছিষ্টেমৰ ওপৰত বিশ্বাসৰ ওপৰত। আৰু মই এটাই ক'ম, মই বেছি নকওঁ, কাৰণ কিয়নো আমাৰ যোনে এচিভ কৰিছে, ঠিক আছে, আমাৰ যোনে এচিভ কৰিছে এই বাইকখন, তেখেতৰ আজি ক'বৰ কাৰণে আছে। আৰু তাৰ আগত মই এটাই কথা ক'ম, আমাৰ জিকু ছাৰক অনুৰোধ কৰিম, তেখেতক এখন গোলাম গামোচাৰে এখন ফেলিচিয়েট কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা। অ'কে, তো আজি ফ্ৰেণ্ডছ আপোনালোকক আজি তেখেতে ক'ব যে আজি কেনেকুৱা তেনেকৈ আজি আপোনাক কষ্ট কৰিলে তেখেতে মাৰ্কেটত, কেনেকৈ কষ্ট কৰি পেলাই আজি এখন নমস্কাৰ, মোৰ নাম শ্ৰী পাৰিষদ নাথ। মই মৰিয়নি চৌকাত বাস কৰোঁ। মই এই কোম্পানীটোৰ যোগেদি মই এই বাইকখন ল'বলৈ সক্ষম হৈছোঁ। মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ মিষ্টাৰ মৌচম বৰুৱাক আৰু লগতে মিষ্টাৰ নিৰঞ্জন বৰুৱাক, তাৰ লগতে আমাৰ জিকু ছাৰক। তেওঁলোকৰ সহায় কৰাৰ কাৰণে মই এখন বাইক ল'বলৈ সক্ষম হৈছোঁ। ইয়াকে কয়। তো মই এটাই ক'ম যে আজি সপোন সকলোৱে পূৰণ হ'ব যদি আপোনাৰ সপোনটো সঁচা, আৰু আপোনাৰ যদি লাইফত আজি কিবা এটা কৰা বা কিবা এটা যদি আপোনাৰ ভোগ থাকে, ডাঙৰ কিবা এটা কৰা, তো অভিয়াছলি আপোনাৰ আজি ফুলফিল হ'ব। আৰু যিহেতু আপুনি হিলছন লাইফৰ লগত জড়িত হৈ আছে, তো আপোনাৰ কাৰণে আজি কোনো ইম্পচিবল নহয়, কাৰণ সকলো পচিবল যদিহে আপুনি বিচাৰে। থেংক ইউ। আৰু চবকে এটাই কথা মই ক'ম যে বেষ্ট অফ লাক, কাৰণ এইখন এখনেই নহয়, যে আনেৱালা দিনত কিন্তু বহুত আজি এচিভমেণ্ট হ'ব গৈ আছে, তাৰ এচিভমেণ্ট হ'ব গৈ আছে, হয় কি নহয়? তো ধন্যবাদ আৰু জয় জয় হিলছন লাইফ।